বোৱাৰীবিলাকৰ কাম দছা কৈছে ক'লৈ হৈ তোলে এই খাওঁ হেৰা ভাত পানী হ'ল নে নাই হে মই মানুহটোৱে চিঞৰি আছো সিহঁত টিভি চোৱাত মছগুল গৈ আছে ইছৰাম দেখা নাই নাগিন চিৰিয়েলৰ মই ৰিপিট চাই আছো এই কাৰ্টুন নেটৱৰ্কে চলি আছে দেখোন আইনো যাচোন যা পঢ়ি যা ৰিপিট বাদ দি যদি সংসাৰৰ গীতিত শিকিলা হয় বহুত কামত আহিল হয় বুজিছা হ'ব দিয়ক আপুনিও বৰ মুদি গইনা মানুহ মুনি গইনা মা ভাতি পেলা মই এফালে যাম ভাতকেইটা সোনকালে বনোৱা এটা বাজিলে কি এটা বাজিল কি হ'ব এতিয়া এটা বাজিলে এটা বজাৰ কোনো গোটৰ মিটিং আছিল নহয় হেৰ আকৌ কি হ পকা হেৰ খানাটো কি হ'ব এতিয়া কি দানা দানা নহয় খানা পাপাই সুধিছে শুদ্ধই কৈছা দানাহে বনোৱা ভাত হ'ল আৰু দালি তৰকাৰীখিনি দুইটাই নিজে বনাই খাব ফোনটো লাগি থাকোঁতে চব পাহৰি গ'লো আৰু নিশ্চয় মই যাওঁ দেই যোৱা 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 দিন যোৱা কাৰ্যসূচী যেন পাইছো হে প্ৰভু কি দিনকাল দেখাইছা হেল্ল' নেগেৰা কোৱা উস্তাদ ভাগ্যে বাচিলি বুজিছ চুম সলাব লাগিব বুজিছ ইয়াত চবে গম পাই গৈছে হেৰ মই বেগটো মাৰিছিলোৱেই নহয় মানুহজনী ৰূপৰ বাহাৰ দেখিহে আপুনিও যে আৰু নহয় আপোনাৰো ৰেপুটেশ্যনত লাগিব কি ক'লি এই যে পহু খেদা দিলে পাব্লিকে এনেকে সেই বহৰাকে পোৱা হ'লেতো নেফানে কৈ পেলালে হেৰ তই মোৰ কোন গাইছনে ঠাট্টা দুয়োটাই দিয়ক আপোনাৰ চৰিত্ৰ দুখ আছে নহয় মাইকী দেখিলেহে ক'ব নোৱাৰা হয় আজি ৰাতিয়ে যাম অপাৰেশ্যনলৈ বলক ধুনীয়া একে চিৰিয়েলৰ বোৱাৰী নিচিনা তই যে উস্তাদৰ ওপৰত গ'লি কি মই তোক সেই মোবাইলটো থৈ আহিবলৈ কোৱা নাছিলো তই মানুহ দেই সেই আপোনাৰ কথা আজি 2 মাহ ধৰি একো এটা ইনকাম নাই মোবাইলটোকে বেছি হ'লেতো 2 মাহ চলিব পাৰিম এৰা দে কিন্তু মানুহজনী চিন্তা নকৰিব মোলৈ মিছ কল এটা মাৰি দিয়ক এতিয়া আপুনি এই চিমটো কিন্তু চিমটো পেলাই দিব লাগিব লগতে হ'ব দে নহ'লে ধৰা পৰি মৰিব লাগিব কিন্তু মানুহজনী বৰ ধুনীয়া হ'ব নহয় হ'ব দে আহিছোঁ যা হ'বলা মই অলপ ওলাই যাওঁ এই মাৰক ভাতকেইটা বাঢ়িবলৈ কচোন মা মোবাইল টিপাত ব্যস্ত গতিকে ভাতৰ কথা সুধি লাভ নাই হেৰা মই অফিচলৈ যাওঁ কিবা এটা খাবলৈ দিয়া হে মা জানে চুৰটোৱে যদি চিমটো পেলাই থৈ নোযোৱা হ'লে ভাবিলেই ভয় লাগে পাই হেৰি মোৰ মোবাইলত এই হোৱাটছআপটো ছেটিং কৰি দিয়কচোন এইটোৱে বাকী আছিল গা মোবাইলো কিনি দিম হোৱাটছআপো কিনি দিম হাই চিমটো আৰু মাৰক অকণ বুজা বেছি কৰে এইডালে চিমটো দিয়া না মোক ফোনটো হেৰি কৰি নাই মই নোৱাৰো দেই এইবোৰ কৰিব তুমি নালাগে মই স্কুললৈ দেৰি হ'ল নহয় লগৰটো আহিলে চাগে তাতে ঠিক কৰি ল'ম বোলা জানে নে
কালি বাহিৰত থকা ভিনদৈ মোলৈ কাঞ্জিবৰ্ণ শাৰী এখন আনিছে ইমান কিউট পাই আমাৰ আকৌ এজনৰ সময়েই নাই মই যে মোবাইলটো আৰু চিৰিয়েলখন নহ'লে কেনেকৈ যে থাকিম নহয় ভাবিলেই ভয় লাগে পাই কিয় আপোনাৰ মিষ্টাৰটো বহুত ভদ্ৰলো একেবাৰে নিৰহ বুজিছে ভাবিছোঁ টাইম পাছ এটাকে গোটাই লওঁ পোহাটোতো আৰু কিমান সহ্য কৰিম মোৰজন আৰু এক উপচৰা কিবা এটা কোৱা আৰু দেউৰা ঠাই সিজোৱা একেই কথা আজিকালি দুটা লাগেই দিয়ক সন্তান আপোনাৰ দেখোন দুটা আছেই কি আকৌ পেটটো খালোঁ মানুহ মাৰিব দেই মই আকৌ বয়ফ্ৰেণ্ডৰ কথাই কৈছোঁ সেয়া নাম লিয়া আৰু চেতাত হাজিৰ কাইলৈ দেওবাৰ মনত আছে নহয় ইৰা বাইদেউৰ ঘৰত গোটৰ মিটিং আছে চাহ চিঙৰাৰ ব্যৱস্থা কৰিছে অলপ সোনকালে আহিব আকৌ আহিম দিয়ক ঘৰতনো কি ভূটাবন বাচি থাকিম কিন্তু চাব আপোনাৰ এই মোবাইল টিপা অভ্যাসটো ভাল নহয় ভাইৰেল জ্বৰ সহজতে নেৰে সেই তেইজনী সেই কথা মহলা মাৰি থাকোঁতে পাহৰিলে ল'ৰা ছোৱালীলে ব'লা স্কুল ছুটি হ'ব নহয় যাওঁ বোলা হেল্ল' আপুনি আপোনাক দেখা দিনাৰ পৰা মই বলিয়ে আছোঁ কি ৰূপ যেন সোণৰ এই টকা পইচা এই জেল জৰিব কি ক'লে নাই মানে চৰি দেই মানে কি জানে প্ৰেমত পৰিলে বোলে এনেকুৱাই হয় জ্ঞানী বোলে গাধ হয় কি তাৰমানে মই মানে ছাগলী জিভা যে বেয়া নাপাবা দেই মানে কথা এটা সুধো তোমাৰ নামটো কি বাৰু মাখনি মাখনি বৰুৱা কি সুন্দৰ তলা মোৰ প্ৰেমত অপাৰেশ্যন কৰি তাত হামলা দিয়াৰহে কথা আৰু আপুনি কিন্তু বৰ কাব্যৰসী মানে আপোনাৰ কথাত বহুত ৰস আছে আপুনি কি কৰে নহয় মানে মই মানে হেৰি মোৰ কামবিলাক ৰাতিৰ অপাৰেশ্যনবিলাক ৰাতিয়ে কৰিব লাগেতো ডাঙৰ ডাঙৰ অপাৰেশ্যনবিলাক দিনত মানুহ দুনুহ থাকে যে নোৱাৰোগে মানে ডক্টৰ বিৰাট টকা পইচা কিন্তু দেই মোৰ চাহটো উলিয়াই দিয়া আহিছোন হে অফিচলৈ যাব লাগে নহয় এই ভিতৰতে আছে আপুনি নিজে লৈ লওকচোন ডক্টৰ একে বুজিছ সি যেনিবা পেটৰ পৰা লাখ লাখ বিলাক উলিয়াই আমি ঘৰৰ পৰা আৰু দুইটা ডিউটি ৰাতিয়ে কৰে হেল্ল' নাই নাই তোমাক কোৱা নাই দেই কোৱাচোন হেল্ল' কি কৰি আছে টোপনি মাৰি আছো হে আপোনাৰ বৰ কষ্ট হয় ন ৰাতি অপাৰেশ্যনবোৰত কষ্টটো হয় বুজিছা কালি ৰাতি নাৰ্ছিং হোম এখনৰ সন্মুখত থকা ফাৰ্মাচী পৰাই খুলিব নোৱাৰিলো নহয় তুমি ভুল কৈছা নহয় কিয় নাৰ্ছিং হোম 24 hours খোলা নাথাকে জানো থাকে কিন্তু তাত সোমাব নোৱাৰি নহয় লাভ আমাৰ সেই সন্মুখত থকা ফাৰ্মাচীবোৰতহে তুমিনো কিনো ফোনটো টুকুং টাপাং লাগি আছা হে ভাত দিয়া আহি আহা আপুনি নিজে বাঢ়ি খাওক যাওক নাই নাই আপোনাক কোৱা নাই ঠিকেই মানুহজন চৌখিন যেনেই লাগিছে নাৰ্ছিং হোমতো টকা ফাৰ্মাচীতো টকা কি ভাবিছা কোনজনী নাই নাই আপোনাৰ ইমান টকাৰ অভাৱ নহয় চাগে নহ'লেনো আৰু ইমান দামী কাপোৰ মোক গিফ্ট কৰেনে আৰু নহয় ছিজনত তেনে নহয় চলি যাওঁ বুজিছা কিন্তু আন ছিজনত বৰ দিগদাৰ বুজিছা কিয় বুজা নাই বাৰিষা যে ঘৰতে থাকে বেমাৰ আজাৰ নহয় তাৰমানে ঠিকেই তুমি আকৌ ভাবিলা ইমান নেভাবিবা আচ্ছা আচ্ছা কোৱাচোন বাৰু এই কালি দিয়া তোমাক চাদৰ মেখেলাযোৰ ভাল লাগিছেনে
শুনা আৰু শুনা ৰচোন ৰ মই গৈছোঁ ৰ শুনা আৰু এই চৌফা ৰক্ষা নাই মৰতীয়ে মোৰ মূৰটো খাই চালা সি মাইকী চবৰ পৰা ৰাতিও শান্তি নাই ফেনাবলৈ নেৰে ডিষ্টাৰ্ব অপাৰেশ্যনটো নোৱাৰিলোঁ নহয় কৰিব বুজিছ হেল্ল' ফোনটো কিয় ৰিচিভ কৰা নাই ইমাৰ্জেঞ্চি অপাৰেশ্যন এটাত আহিব লগা হ'লতো কিন্তু তুমি ফোন কৰি একদম বৰবাদ কৰি দিলা হে মই আকৌ ভাবিলোঁ ছুটীত আছে নেকি আজি দেওবাৰ যে চোৰ পুলিচ ডক্টৰ সেই তিনিওটাই ৰক্ষা নাই বুজিছা এনি টাইম ডিউটি তুমি কি বুজিবা চুপ তোমাক কোৱা নাই দেই হয় নেকি মই আৰু নোৱাৰোঁ দেই সোনকালে মোক আপোনাৰ ৰঙীন দুনিয়াখনলৈ লৈ যাম কি ক'লা নহয় তাৰমানে অতি সোনকালে নহয় জানো ভুল আকৌ নুবুজিব আমাৰোতো মনৰ ভিতৰত কিবা হেঁপাহ থাকে চৰাই পাখি খোৱাল দিলে যেতিয়া সজাত ভৰাই তলত চাপি বৰাই জোৰাই বল বলাজি বল হেবে উস্তাদ আছেনে উস্তাদ ভদিয়া খৰে পালে নেকি ভদিয়া খৰে পালে নেকি উঠকচোন উঠক হেল্ল' কোৱাচোন আপোনাৰ ফটো এখন দিয়কচোন ফটোটো মোৰ তেনেকে হেৰিকে নাই আৰু দেখ এখন কি গৰু মুখোৱাখন দে ৰাতি মই ডিউটিৰ কাৰণেহে আনিছিলো এই হ'ব নহয় সেইবোৰ তই মোক দেচোন দে ফটো এখনো মাৰিব লাগিব এতিয়া হ'ব উস্তাদ মই একো বুজা নাই আৰু তই নহয় তাইও বুজা নাই পালা নাই পালোঁ কিন্তু মাস্ক এখন পিন্ধি আছে যে মানে মাস্ক নথকা ফটো নাই নেকি কি জানা এই অপাৰেশ্যনৰ সময়ত মানে ইয়াক পিন্ধি এটা এৰাব নোৱাৰা সম্পৰ্ক হৈছে যে সেইকাৰণে মানে এৰিবই নোৱাৰোঁ লাগে যদি সম্পূৰ্ণ দিওঁ নালাগে আপুনি চাগে বিদেশ ভ্ৰমণ কৰিয়ে থাকে নহয় এইবাৰ যাম বুজিছা ডাঙৰ অপাৰেশ্যন এটা আছে ছাকচেছফুল হ'লে বিদেশ ভ্ৰমণ কৰিবইতো লাগিব নে কি কোৱা চৰি দেই অলপ দেৰি হৈ গ'ল মোবাইলটো ঘৰতে এৰি থৈ আহিলোঁ নহয় কি তোমাৰ ফোনটো দিয়াচোন চিটত ফোন এটা কৰোঁ নালাগে দিয়া আমি হোটেলত চাহ একাপ খাই ল'ম ব'লা ব'লা তুমি গৈ থাকা নহ'লে মই গৈ আছোঁ দেই দেউতা কিয়ে নহয় তই মোৰ স্কুটিখনলৈ ক'লে যাম প্ৰথমতে তই স্কুটি বাদ দে মাৰ পিছা দাদা চাওমিন হ'ব নেকি আৰু চাহ বাহিৰত কিবা হুলস্থুল শুনিছোঁ আপুনি অলপ ৰ'ব ঠিক আছে মই তোমাৰ মোবাইল চেক কৰোঁতে গম পাইছোঁ তুমি আজি ভাল বাচি গ'লা বুজিছা এইটো হেবেৰা আছো কি ইমান এটা আঘাত হোৱাৰ পাছত মাৰ ৰক্তচাপ আছে হস্পিটেল নিব লাগিব বুজিছা
দেউতা হা মাক ধৰোগে ব'লা নাযায় আমাৰ অবিৰত দৌৰৰ লক্ষ্যস্থান হ'ব আমাৰ ঘৰখনে হা? লৈ যাওঁ মই স্কুটিখন লৈ গৈ থাকোঁ তই ইয়াক লৈ থানালৈ বল মোৰ ঘৰখন মই এনেকুৱা কাম নকৰোঁ আজি মই মোবাইলটো নকৰোঁ মই